নমস্কাৰ, মই আজি আপোনালোকলৈ আনিছোঁ কেইটামান কুৱেশ্যন এনচাৰ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত, যিটো জনাটো আমাৰ সনাতন ধৰ্মৰ মানুহৰ বাবে খুবেই প্ৰয়োজন। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। আপোনালোকে কওকচোন, ভগৱান শ্ৰীকৃষ্ণৰ জন্ম দিয়া পিতৃ মাতৃৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল দৈৱকী আৰু বসুদেৱ। 2 নম্বৰ কুৱেশ্যনটো হ'ল, ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিল? শুদ্ধ এনচাৰটো হ'ল 125 বছৰ তেওঁ এই পৃথিৱীত অৱস্থান কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ল, পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই কিমান বছৰ আগেয়ে আবিৰ্ভাৱ হৈছিল? শুদ্ধ উত্তৰটো হ'ল 5000 বছৰ আগেয়ে ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল। ধন্যবাদ।